জলকীয়াৰ টেঙা মিঠা আচাৰ কেতিয়াবা খাইছেনে? যদিহে খোৱা নাই তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। অৱশ্যে মোৰ ভিডিঅ'টো অলপ আগৰ হয়, মই ভিডিঅ'টো আপলোড কৰিবলৈ সময় পোৱা নাছিলোঁ। তাৰ কাৰণে মই এয়া আচাৰ বনোৱা জলকীয়াটো লৈছোঁ, কাৰণ এইটো অকণমান কমকৈ জ্বলা হয়। আৰু লগতে মই এয়া বাদাম লৈছোঁ। বাদামখিনি অকণমান গৰম কৰি মই বাদামখিনি গুড়ি কৰি ল'লোঁ, আৰু লগতে জিৰা আৰু ধনিয়া অলপো গুড়ি কৰি লৈছোঁ। আৰু এতিয়া মই জলকীয়াখিনি ফালি ল'ম, একেবাৰে দুফালকৈ ফালি নিদিওঁ, মাজে মাজে ফালি ল'ম। ফালি তাৰ ভিতৰত গুড়ি কৰি থোৱা বাদামখিনি ইয়াৰ ভৰাই দিম, অকণমান টাইটকৈ ভৰাম। আৰু অলপমান লৈছোঁ মই ইয়াত তেতেলী, আৰু তেতেলীত মই অলপ গৰম পানী দি দিছোঁ। গৰম পানী দিলে সোনকালে কোমল হৈ যাব। আৰু এয়া মই অকণমান গুড় কাটি লৈছোঁ, আৰু গুড়তো অকণমান গৰম পানী দি ৰাখিছোঁ। আৰু যিহেতু মই ইয়াতে আগৰ এটা ৰেচিপি বনাইছিলোঁ জলকীয়াৰ, গতিকে এখন কেৰাহীতে বনাইছোঁ। অৱশ্যে সেই ভিডিঅ'টো মোৰ আপলোড কৰি থোৱা আছে। এতিয়া মই তেলতে জলকীয়াখিনি দি অকণমান ভাজিম, আৰু ইয়াতে মই অকণমান এই জিৰা আৰু ধনিয়া গুড়িও দি দিছোঁ। অকণমান সময়, প্ৰায় 2 মিনিটমান সময় ফ্ৰাই কৰাৰ পাছত ল' ফ্লেমত ফ্ৰাই কৰিছোঁ। মই ইয়াত তেতেলীবোৰ দি দিম, তেতেলী গুটিখিনি নিদিওঁ, তেতেলীখিনি দিছোঁ। আৰু এতিয়া ইয়াতে মই অলপমান নিমখ দিছোঁ। নিমখ অৱশ্যে নিজৰ জোখমতে দিব পৰা যায়। আৰু এয়া মই গুড়ো দিলোঁ, আৰু লগতে জিৰা আৰু ধনিয়া গুড়ি আৰু অলপমান দি মই এতিয়া অলপমান শুকাবলৈ ৰাখি থৈছোঁ। আৰু যেতিয়া ধুনীয়াকৈ শুকাই আহিব, দেখিছেনে ইমান ধুনীয়া কালাৰ হৈ গৈছে, তেতিয়া মই এইখিনি নমাই ৰাখিব পাৰিব। এয়া হৈ গ'ল। আপোনালোকৰ বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু কোনে কোনে এনেকৈ খাইছে সেয়া মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, আৰু লগতে শ্বেয়াৰ কৰিব। আজিলৈ আহিলোঁ, বাই।